খড়গপুৰৰ ৰুমটোৰ দৰ্জাৰ খিৰিকী মই ভাবি চালে মইতো অসমত এনেকুৱা হোষ্টেল নাই যেনেই লাগে যিখনৰ দৰ্জাখনো বন্ধ কৰিব নোৱাৰি আজিৰ পৰা 1970 চনৰ এটা 80 চনৰ RCC ঘৰ এটা দৰ্জাখন যে বন্ধ কৰিব নোৱাৰা ধৰণৰ লাগায় তলফালেও সকলো গম পাই থাকে ওপৰ ফালেও খোলা থাকে কিবা কেট লক কৰি থয় একদম আগৰ দিনৰ হোষ্টেলৰ এটা কাহিনী IIT বুলিতো সপোনতো ভাবিব নোৱাৰা কথা এটা তেনেকুৱা এখন ফটো দেখিছোঁ আৰু হেনেকুৱা নিশ্চয়কৈ কাষত লৰাত আছে তেওঁৰ চাগে কথাটো 205 নম্বৰ 204 204 আছে 206টো আছে 206 সম্ৰাট সিং থাকিছে চন্দন তুমিতো হোষ্টেলত আছা তেজপুৰ ইউনিভাৰ্চিটিৰ আগতো বেছা তুমি সাধনা হাউ ইট ইজ পসিবল ছাত্ৰ হিচাপে মই সুধিছোঁ প্ৰথমতে মই ফাইজান আহমেদৰ সদগতি কামনা কৰিছোঁ বিদেশী আত্মাৰ আৰু এইখিনিতে মই এটা কথা জনাই দিব বিচাৰিছোঁ যে মই যেতিয়াতো হোষ্টেলত আছিলোঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ আপোনালোকে নিশ্চয় জানে তেজপুৰ বিশ্ববিদ্যালয় এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় হয় গতিকে IIT খড়গপুৰৰ দৰে এখন উচ্চ শিক্ষানুষ্ঠানত এনেকুৱা ঘটনা হোৱাটো অত্যন্ত লজ্জাজনক বুলি ক'ব বিচাৰোঁ তেজপুৰ ইউনিভাৰ্চিটিৰ হোষ্টেলৰ যিখিনি মই জানো দেখিছোঁ বাহিৰৰ পৰা আৰু আজিখন যিখন IIT খড়গপুৰৰ দেখিলোঁ তেজপুৰ গোটেই বিশ্ববিদ্যালয়ৰ কোনো এখন ৰুমৰো দৰ্জাৰো খিৰিকী এনেকুৱা নহয় মানে বহুত বেছি উন্নত দেখিছোঁ মই আজি নিশ্চিতভাৱে ব্যক্তিগতভাৱে মই নীলাচল মেন্স হোষ্টেল আৰু শৰাইঘাট শিবিৰমত আছিলোঁ হোষ্টেলত থকা সময়ছোৱাত একচুৱেলি ৰেগিঙৰ কথাটো নাহে আজিৰ তাৰিখত কাৰণ ইতিমধ্যে বিভিন্ন ধৰণে ৰেগিং বন্ধ কৰি দিয়া হৈছে বিশেষকৈ আমাৰ পাৰ্টিকুলাৰলি তেজপুৰ ইউনিভাৰ্চিটিৰ ক্ষেত্ৰতে কওঁ আৰু হোষ্টেলৰ এতিয়া চাওক যিটো কথা ক'লে যে ৰুম নাম্বাৰ 20 হয় গতিকে মোৰ এটা মই ব্যক্তিগত অনুভৱৰ পৰা ক'ব বিচাৰিছোঁ এবাৰ মই হোষ্টেলত থাকোঁতে মোৰো জ্বৰ হৈছিলে তেনেকুৱা কিন্তু মোৰ ৱালমেটে নাচাই কিনে ওচৰৰবিলাকেও ৱালমেটো আহিছে গতিকে হোষ্টেলত তেনেকুৱা নাথাকে এটা ধুনীয়া এটা বণ্ডিং থাকে ইজনে সিজনৰ মাজত আৰু খুব আন্তৰিকতাৰে মিলাপ্ৰীতিৰে থাকিব পাৰি আৰু সৰু সৰু ঘটনাত আমি লক্ষ্য কৰিছোঁ তেজপুৰ ইউনিভাৰ্চিটিত আমাৰ DSW বহুতো হস্তক্ষেপ কৰে যেতিয়া COVID-19 হৈছিলে তেতিয়া একমাত্ৰ তেজপুৰ ইউনিভাৰ্চিটি আছিলে অনলাইন প্ৰক্ৰিয়া হওক বা ফিজিকেল ক্লাছ আৰম্ভ কৰিছিলে গতিকে তেনে ক্ষেত্ৰত DSW হস্তক্ষেপ IIT খড়গপুৰত খুব কমকৈ পৰিলক্ষিত হৈছে DSW মানে ডাইৰেক্টৰ অফ ষ্টুডেণ্ট ৱেলফেয়াৰ ডিন অফ ষ্টুডেণ্ট ৱেলফেয়াৰ ইয়েছ তেনে ক্ষেত্ৰত বহুত নিম্ন পৰ্যায়ৰ পৰিলক্ষিত হৈছে আৰু বিশেষকৈ IIT খড়গপুৰৰ দৰে এখন উচ্চ শিক্ষানুষ্ঠানত প্ৰতিজন ছাত্ৰৰে এটা বা ছাত্ৰ ছাত্ৰীৰ এটা সপোন থাকে তাত শিক্ষানুষ্ঠান গ্ৰহণ কৰাটো গতিকে এই DSWৰ এতিয়া শেহতীয়াভাৱে খবৰ পোৱা অনুসৰি DSW ৰিজাইন দিছে সেইটো একো দুখজনক বিষয় আজি তাৰিখত চাব গ'লে আৰু আমি ছাত্ৰ হিচাপে এটা কথা ক'ব বিচাৰোঁ যে হোষ্টেলত ময়ো থাকিছোঁ আৰু হোষ্টেলত মই প্ৰথমতে মোৰ ঘৰত থাকোঁতে মই এইটো ভাবিছিলোঁ যে হোষ্টেলত যাম মোৰ ভয় লাগিব ৰেগিং কৰিব মোৰ মাহঁতেও ভয় কৰিছিলে মোৰ হোষ্টেলৰ এক্সপিৰিয়েঞ্চ আগতে নাছিলে তেজপুৰ ইউনিভাৰ্চিটিৰ প্ৰথম মোৰ হোষ্টেলৰ এক্সপিৰিয়েঞ্চ আৰু মই দুখনকৈ হোষ্টেলত থাকিছোঁ গতিকে ৰুলছ এণ্ড ৰেগুলেশ্যন টোটেলি মই জানো মই কেনেকৈ হোষ্টেল চেঞ্জ কৰিব লাগিলে কি কৰিব লাগে কি নালাগে গোটেইখিনি মই জ্ঞাত আৰু তেনে ক্ষেত্ৰত প্ৰথমতে হোষ্টেলত কিছুমান প্ৰিফেক্ট কাউন্সিল থাকে তাৰপিছত ৱাৰ্ডেন আহে তাৰপিছত DSW আহে গতিকে প্ৰিফেক্ট কাউন্সিলৰ ল'ৰাবিলাকো ইমান ডাঙৰ নহয় চাব গ'লে সৰুৱে হয় জুনিয়ৰ বুলি ক'ব পাৰি তেনে ক্ষেত্ৰত ফাইজান আহমেদৰ ক্ষেত্ৰত তেওঁ 3rd ইয়াৰৰ ষ্টুডেণ্ট আছিলে গতিকে নিশ্চিতভাৱে সেই হোষ্টেলখনৰ মই এনেকুৱা ভাবোঁ যে প্ৰিফেক্ট কাউন্সিলে হওক সেইটো নিশ্চয় জুনিয়ৰে হ'ব কাৰণ সাধাৰণতে BTechৰ 1st ইয়াৰৰ ষ্টুডেণ্টবিলাকে এখন কাউন্সিল চলাই গৈ থাকে মই দেখিছোঁ আমি হোষ্টেলত থাকোঁতে যেনেধৰণে মোক দাদাক মাতি কিনে মৰম কৰিছিলে নীলাচল মেন্স হোষ্টেলত মই নাম মেনশ্যন কৰিব লাগিব নীলাচল মেন্স হোষ্টেল খুব এখন ধুনীয়া হোষ্টেল আৰু আপুনি যিটো কথা ক'লে যে নীলাচল মেন্স তেজপুৰ ইউনিভাৰ্চিটি হোষ্টেলৰ ক্ষেত্ৰত হয় নিশ্চিতভাৱে তেজপুৰ ইউনিভাৰ্চিটি বহুত ভাল বহুত বেছি মই আজিকালি ফটো দেখি পেলাইতো অবাক হৈ গৈছোঁ হয় আকাশ পাতল তাত তোমালোকক যদি মই 80 দিওঁ এইফালে মই 12-13 মাৰ্কছ দিব লাগিব মই দৰ্জাখন দেখি পেলাই যিখিনি বোলে কৈছোঁ চেণ্ট্ৰেল ইনষ্টিটিউট হিচাপে এনেকুৱা ঘটনা হয়তো IIT খড়গপুৰ ৰেংকতটো তেজপুৰ ইউনিভাৰ্চিটিতকৈ বহুত ওপৰত নিশ্চিতভাৱে সুশান্ত আচলতে বিষয়টোৰ ওপৰত ইমান বেছি স্পৰ্শকাতৰ বস্তুটো মানে মোৰ ওচৰলৈ নিজে দুখ মানে নিজে মানে অপৰাধো হৈছে যে মই এই ঘটনাটো মানুহক দেখুৱাবৰ কাৰণে বা মানুহটো যে কালি কোৰ্ট কেছ আছে মই মাক আৰু মাহেকক আনিব পাৰিছোঁ ষ্টুডিঅ'ত মানে বহুত কোনো অপৰাধো হৈছে চন্দন সুশান্ত shed some light on this. This boy Samrat Singh, is he from the same batch, sir? I understand he is of the same batch. Faizan's room number was 205 in Lala Lajpat Rai Hall. Samad's room number was 206. And there was a curious case of my grandson Faizan shifting his hostel. And that too without the knowledge of the authorities. Can you believe that? That happened 45 days, around 45 days prior to his death. We have reason to believe that he sort of fled Rajendra Prasad Hall, where all this incidents took place, and took shelter in Lajpat Rai.
For 45 days, the boy came from Rajendra Prasad Hostel came to the Lala Rajpat Rai Hostel from a three-bedded room. He came to a single room and without the knowledge of the authorities. Going by your words, sir, there is something seriously wrong in IIT Kharagpur. ৰঞ্জিত চেটাৰ্জীৰ কথাখিনি শুনিলে IIT কৰ্তৃপক্ষই ক'ব বিচাৰে যে ৪৫টা দিন আগতেই ৰাজেন্দ্ৰ প্ৰসাদ হোষ্টেলৰ পৰা প্ৰায় মাকৰ মতে প্ৰায় 1 কিলোমিটাৰে ধৰি লওক 700 মিটাৰমান দূৰ যথেষ্ট দূৰত থকা লালা ৰাজপথ ৰায় হোষ্টেললৈ গুচি আহিছে ল'ৰাজনে IIT অথৰিটিৰ কৰ্তৃপক্ষই নেজানে চন্দন সম্ভৱ নে তুমি তেজপুৰ ইউনিভাৰ্চিটিৰ হোষ্টেল এটাৰ পৰা তুমি ৪৫ দিন আগতে তুমি গুচি আহিলা বেলেগ এটা হোষ্টেললৈ তুমি বিচৰা মতে আহিলা বাৰু পচিবল নে কোনে নজনাকে এইটো পচিবল নহয় বিশেষকৈ মই দুখন হোষ্টেল চেঞ্জ কৰিছোঁ প্ৰথম 3 মাহ নীলাচলত থাকিলোঁ আৰু শেষৰ বছৰটো মই শৰাইঘাট শিবিৰমন থাকিলোঁ যিখন PhD স্কলাৰ হোষ্টেল হয় যেতিয়া হোষ্টেলটো চেঞ্জ হ'ল কৰ্তৃপক্ষই মোৰ নামটো মেনশ্যন কৰিলে তেতিয়া মই প্ৰথমতে বিশেষ কাউন্সিলক জনালোঁ নীলাচলৰ যে মই হোষ্টেল চেঞ্জ কৰিছোঁ কাউন্সিলে তেতিয়া ৱাৰ্ডেনৰ তাত যাব দিছে ৱাৰ্ডেনে মোক হোষ্টেল উইথড্ৰয়েল ফৰ্ম এখন ফিল আপ কৰিব দিছে তাৰপিছত মই যেতিয়া বস্তুখিনি লৈ যাম হোষ্টেলৰ কেয়াৰটেকাৰৰ তাতে ছিগনেচাৰ কৰিছোঁ তাত লিখি দিছোঁ যে আজিৰ পৰা মই নীলাচলৰ বৰ্ডাৰ নহয় তাত ছাত্ৰাবাসৰ মই কোনো সদস্য নহয় তাৰপিছতহে মই শৰাইঘাট শিবিৰত আহিলোঁ গতিকে তেনেক্ষেত্ৰত এখন সৰু কাপোৰ যেতিয়া গামচা এখন আনিব লাগে এখন হোষ্টেলৰ পৰা সেইটো পৰ্যন্ত আমি ক'ব লাগে যে মই ইয়াতে এখন গামচা এৰি থৈ গৈছিলোঁ শেহতীয়াভাৱে মই যোৱা অক্টোবৰ মাহৰ এটা ঘটনা ক'ব বিচাৰিছোঁ সৰু ঘটনা নীলাচল মেছ হোষ্টেলৰ পৰা যেতিয়া মই শৰাইঘাটত আহিলোঁ তেতিয়া মই জাষ্ট পানী গৰম কৰা এজন চচপেন থাকে সেইটো আনিব গৈছিলোঁ তেতিয়া যিজন কেয়াৰটেকাৰ থাকে নীলাচল মেছ হোষ্টেলৰ তেওঁ মোক প্ৰশ্ন কৰিলে কিয় আহিছা তুমি ইয়াতে তেতিয়া মই ক'লোঁ যে দাদা ইয়াতে মোৰ এটা বস্তু আছে এইটো নিব আহিছোঁ তেতিয়া তেওঁ বিশ্বাস নকৰি মোৰ পিছে গৈছে ইমান এটা ষ্ট্ৰিক্ট আমাৰ তাত ৰুলছ এণ্ড ৰেগুলেশ্যন আছে তেজপুৰ বিশ্ববিদ্যালয়ত তেনে ক্ষেত্ৰত IIT খড়গপুৰৰ দৰে এখন উচ্চস্তৰীয় শিক্ষানুষ্ঠানত এনেকুৱা ধৰণৰ ঘটনা হোৱাটো অতি দুৰ্ভাগ্যজনক আৰু লগতে চাব গ'লে মই এইটো কথা আশ্চৰ্যজনক আৰু ব্যক্তিগতভাৱে এটা কথা ক'ব বিচাৰোঁ যে তেওঁ যিহেতু আমাৰ বয়সৰে মোৰ 24 বছৰ বয়স মোতকৈ 2 বছৰ সৰু আছিলে ফাইজান আহমেদ তো তেনে ক্ষেত্ৰত মানসিক অসুস্থতাৰ কথা নাহে মই নিজে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্টৰ লগত মোৰ ৱালমেট আছিলে দুজন নীলাচল থাকোঁতে চিভিলৰো আছে দুজনমান তাহাঁতৰ লগত মই নিজে কথা পাতোঁ তেহঁতে বিন্দাছ থাকে গতিকে আছে পঢ়াৰ নিজৰ আছে ব্যক্তিগতভাৱে কিন্তু তেনে ক্ষেত্ৰত নালাগে যে এয়া মানসিক প্ৰেছাৰ পাই তেওঁ নিজে আত্মহত্যা কৰিব এয়া সন্দেহৰ আপদত থকা বিষয় বুলি ক'ব কাপোৰ কিন্তু সেইটো ওচৰত আছে হয় সি আপোনালোকে গৈ পোৱাৰ আগতে গুচি গ'ল সি মেৰঠৰ ল'ৰা তাৰ মাক বাপেকক যদি মাতিছে মেৰঠৰ মানে দিল্লী 3 ঘণ্টামান তাৰ ৰাস্তা মেৰঠৰ পৰা দিল্লী 3 ঘণ্টা দিল্লীৰ পৰা কেলকাতা ফ্লাইট ল'লেও আপোনাৰ 2 ঘণ্টা 2.5 ঘণ্টাটো আৰামত লাগিব তাৰপৰা কেলকাতাত নমাৰ পিছত আপোনাৰ খড়গপুৰ 3 ঘণ্টা জাৰ্ণি কৰিব পাৰে তেওঁলোকে ইমিডিয়েট গৈ পেলাই মেৰঠৰ পৰা দিল্লীৰ পৰা কেলকাতাত লৈ তাক আকৌ উভতিও গ'ল তেওঁলোকে আপুনি গৈ পোৱাৰ আগতে কেনেকৈ পচিবল সেইটো বস্তুটো আমিতো ক'ব গ'লে আমি গুৱাহাটীৰ পৰা কেলকাতা গৈছোঁ আমাৰ বহুত ওচৰ হয় চাওক কথাটো কি হ'ল সহজকৈ বুজাই দিছোঁ 205 ন তেওঁৰ ফাইজানৰ 206 থকা সম্ৰাজ সিং বুলি ল'ৰাজনে যোনে শেহৰ বাৰৰ বাবে 11 তাৰিখে 10:30 বজাত কথা পাতিছিলে আৰু বডিটো তেওঁৱে বিচাৰি উলিয়াই পাইছিলে গুণ পাই পেলাই তেওঁক মাক দেউতাক আৰু মাহীয়েকে ডিব্ৰুগড়ৰ পৰা খড়গপুৰ পোৱাৰ আগতে মিৰাটৰ খবৰ দি মিৰাটৰ পৰা দেউতাক মাক আহি দিল্লীলৈকে দিল্লীৰ পৰা কলিকতালৈ ফ্লাই কৰি পেলাই কলিকতাৰ পৰা 3 ঘণ্টা খড়গপুৰ গৈ আৰু খড়গপুৰৰ পৰা লৈ উভতি আহিলে তেতিয়ালৈকে গৈ পোৱা নাই মানে somebody wants to protect সেই ল'ৰাটোক মই কোৱা নাই এইটো একিউজ বুলি কিন্তু তাৰ ষ্টেটমেণ্ট লোৱা নহ'ল আৰু এতিয়াও পুলিচে চেষ্টা কৰা নাই ষ্টেটমেণ্ট ল'বলৈ কিয় আমি কোৱা নাই সি কিবা কৰিছে কিন্তু হয়তো সি কিবা জানে সুইচাইড কৰাৰ সাধাৰণতে যিবিলাক পুলিচে কিবা পাইছিল নেকি নাই পুলিচে নিজে কৈছে যে সুইচাইড কৰিলে আমি ৰছী পালো হয় কটাৰী পালো হয় কিবা পালো হয় আমি একোৱে পোৱা নাই পুলিচে আমাক ইমানখিনি ক'লে কৈছে তাৰ কোনো বেয়া গুণো আমি বিচাৰি পোৱা নাই এতিয়ালৈকে একমাত্ৰ IIT যে কৈছে তাৰ অলপ মেণ্টেলি ডিষ্টাৰ্ব আছিলে তাৰ বাহিৰে কোনো বেয়া গুণ তাৰ পোৱা নাই আমি বুলি কৈছে মেণ্টেল ডিষ্টাৰ্বেন্সটো মাকে মাহেকে গম নাপায় IIT গম পায় মেণ্টেল ডিষ্টাৰ্ব হ'লে ইমান হাঁহি আমাৰ লগত ইমান ফূৰ্তিকে ইমান ধেমালিকে কথা পাতিব পাৰে কথা কয় এইবিলাক কথা যিটো ল'ৰাই দুদিন পিছত
IIT পাছ কৰিব IIT খড়গপুৰৰ পাছত মেকানিকেল ইঞ্জিনিয়াৰিং IIMত যাবলৈ সপোন তাৰ আকৌ মেণ্টেল ডিষ্টাৰ্বেঞ্চ হ'ব সেইটো মানে এটা উজুহাত দেখুৱাইছে আৰু হাত হাৰি যাব সুচাইড ডাইৰেক্টৰ দিন এইবিলাক পাইছিল নেকি আপোনালোকে পাইছে ডাইৰেক্টৰক পোৱা নাই আমি ফাৰ্ষ্ট দিনাখন যাওঁতেও ডিৰেক্টৰ নাই বুলি ক'লে ছেকেণ্ড দিনাখনো ডাইৰেক্টৰ নাই বুলি ক'লে দিনক পাইছিলোঁ আমি তেখেতে আমাক কৈ চৰি তেতিয়া আমি কৈছোঁ আমি চৰি লৈ কি কৰিম চৰি আমাক নালাগে আমাৰ জন হেৰাই গ'ল কিন্তু তাক কোনে মাৰিলে কিয় মাৰিলে সেইটো লাগে আমাক তেতিয়া তেওঁ হেড ডাউন কৰি পেলাই চুপচাপ বহি থাকে আইপেডটো এতিয়াও পোৱা নাই পাবলৈ চেষ্টা কৰিছে নাই সেয়াও সন্দেহ আছে খড়গপুৰ পুলিচৰ ওপৰত যিটো কাৰণে বিচৰা হৈছে CBI আৰু সেইটো অসম চৰকাৰে ইতিমধ্যে চিঠিও লিখিছে কিছু জোৰো দিছে কিন্তু আন ৰাজ্যৰ বিষয় বাধ্যবাধকতা আছে কিন্তু CBI যদি ইনকুৱাৰী কৰে আইপেড বস্তুটো বিচাৰি ল'বলৈ বৰ টান নহ'ব এপেলে আইপেড আজিকালি আৰু ভাল য'তেই থ'ব লিংক দিবই মই ইয়াত আছোঁ বুলি তাৰ ফোনটো পুলিচৰ হাতত ইমানখিনি জানো তাৰ আইপেড আইফোন এইবিলাক চব লিংক আছে তাত ইণ্টাৰলিংক হৈ থাকে তাৰ কেতিয়াবা সি বিচাৰি নাপালে তাৰমানে ফোনটো ক'ৰবাত থ'লে সি সেই লেপটপত বা আইপেডত মাৰি পেলাই ফোনটো তাৰ ছিগনেল দিয়ে I am here বুলি তাৰ আইপেডটো সেইটো মাত দিব আইপেডটো য'তে আছে সেইটো ওলাব যদি পুলিচে ভালকৈ বিচাৰ কুচাৰ কৰে ওলাব কিন্তু পুলিচে তাত কৰিবই বিচৰা নাই কামবিলাক কোনো ছাত্ৰ ছাত্ৰীয়ে কিবা ভিতৰুৱাকৈ আপোনাক খবৰ লৈছে নেকি বা সম্পৰ্ক ৰাখি কিবা জনাব বিচাৰিছিল নেকি এইকেইদিনত চবে সেই বুলি কয় আপোনাৰ লগতে আছোঁ আপোনাক ছাপৰ্ট কৰিম আপুনি যি কৰিব আমি চাম কিন্তু তেওঁলোকৰ যদি ধুনীয়াকৈ সেইবিলাক ক'ব ফেজান ভাল ল'ৰা ফেজান আমাৰ লগত এনেকৈ মিল আছিলে এনেকুৱা আছিলে কিন্তু যেতিয়া সেই কথাষাৰ সুধিম তেতিয়া সিহঁতে চুপ একো উত্তৰ নিদিয়ে একেবাৰে নিমাত কি কথা কম কথাটো মানে আচৰিত মোৰ এতিয়াও লাগে আমি এটা ল'ৰাক হেৰুৱালোঁ আৰু আমি নেজানো কোনে মাৰিছে কিয় মাৰিছে চন্দন আই হেভ এ লাষ্ট ৱৰ্ড কি ক'বা তুমি চাব গ'লে মই এটা কথা ক'ব বিচাৰোঁ এইমাত্ৰ ফেজান আহমেদৰ মাকে উল্লেখ কৰিছিলোঁ অলপ আগতে হয়তো প্ৰতিটো ক্ষেত্ৰতে দেখা যায় বহিৰাজ্যত থকা অসমৰ ছাত্ৰ ছাত্ৰীসকলে বা নৰ্থ ইষ্টৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয় কিন্তু সেইটো পৰৱৰ্তী সময়ছোৱাত সেই ঘটনাটোক অন্যফালে ৰূপান্তৰিত কৰা হয় গতিকে এই ক্ষেত্ৰত অনাগত দিনবোৰত উচিত ভূমিকা গ্ৰহণ কৰা উচিত অসম চৰকাৰ বা আমাৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা গতিকে মই শেষত এটা কথা ক'ব বিচাৰোঁ যে এতিয়া ছাত্ৰ সমাজ আজিৰ তাৰিখত চাব গ'লে অসমৰ ক্ষুব্ধ হ'ব লাগিছিলে এজন আমাৰ উজ্জ্বল তৰা অসমৰ পৰা আঁতৰি গ'ল ফেজান আহমেদ মোৰ ভাইটি বয়সৰ হ'ব এতিয়া কওঁতে মোৰ অলপ দুখ লাগি আছে কিন্তু যিটো এটা উত্তেজনাময় পৰিস্থিতি অসমত হ'ব লাগিছে আজি চাওক দিল্লী বা মুম্বাইৰ এজন ছাত্ৰ যদি এনেকুৱা হ'লহেঁতেন গোটেই ভাৰতবৰ্ষত এটা হুলস্থুলীয়া পৰিৱেশ সংঘটিত হ'ল অসমৰ এটা ছাত্ৰ এটা ভোটাতৰা নক্ষত্ৰ এটা আঁতৰি গ'ল কিন্তু অসমত ইমান ছাত্ৰ সংগঠন আছে আঙুলি মোৰ গণিব পাৰি আপোনালোকে সেইবিলাকে ছাত্ৰৰ ক্ষেত্ৰত কেতিয়াও মাত নামাতে যেতিয়া পলিটিক্স আহিব ৰাজনীতিৰ কথা তেতিয়া একদম জল পটকৈ টেলিভিশ্যনৰ পৰ্দাত আহিব কিন্তু এতিয়া এটা ঘটনা হৈছে মৃতকৰ কাৰণে এগছি চাকি বন্তি জ্বলোৱাটো মই পৰিলক্ষিত হোৱা নাই বুলি ক'ব বিচাৰোঁ নাই ঠিকেই কৈছে অৰুণাচলৰ ল'ৰা এটা ঢুকাওঁতে এই ঘটনা হ'লে কিমান ডাঙৰ ঘটনা নৰ্থ ইষ্টক লৈ হৈ গৈছিলে যি হ'ব লাগিছিলে ফাইজানক লৈ মাকে প্ৰেছ কনফাৰেঞ্চ কৰিছে দেউতাক মাকে তিনিচুকীয়াত কিছু তিনিচুকীয়াৰ পৰা বাতৰি আহিছে মোৰ বন্ধু জিতুলৈও আজি কৈছে তিনিচুকীয়াৰ পৰা যে যিখিনি হ'ব লাগিছিলে ফাইজানৰ নিচিনা ল'ৰা এটাক এনেকৈ হেৰুৱাৰ কাৰণে সেইটো আমাৰ অসমত অকণমান নহ'লগৈ সেইটো আক্ষেপ মোৰ থাকি কৈছে আশা কৰিছোঁ ৰঞ্জিত চেটাৰ্জীয়ে কালি আমাক কিছু খবৰ দিব পাৰিব কলিকতা হাইকোৰ্টৰ পৰা আমি বিচাৰোঁ CBI এটা ইনকুৱাৰী হওক একো নহ'লেও স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম SIT এটা হওক জানিব লাগিব কোনে হত্যা কৰিলে কিয় কৰিলে আৰু আইপেডটো ক'ত গ'ল ধন্যবাদ শুভৰাত্ৰি